পোনপ্ৰথমতে মাঘ বিহুৰ হিয়াৰ পৰা মৰম যাচিলোঁ মোৰ ফালৰ পৰা আৰু মিষ্টাৰ বিশ্ব ইউটিউব চেনেলৰ ফালৰ পৰা আৰু আপোনালোকে সদায় হাঁহি থাকক ফূৰ্তিত থাকক আৰু আজি উৰুকাত কোনে কি মাছ আনিব মোক কমেণ্ট কৰি জনাব আৰু তেতিয়াহ'লে বলক আজি নতুন এটা হ'ব গৈ আছে নতুন বছৰ মোৰ এইটো নতুন ভিডিঅ' বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মোৰ ট্ৰাইপডডাল ভাঙি গৈছিলে তো নতুন এটা অৰ্ডাৰ দিলোঁ আৰু যোৱাকালি আহি পালে আৰু আজি মই যাম ক'ত যাম চাই থাকক তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৰ'ব মই অকলে নাযাওঁ আকৌ মোৰ লগত আৰু এজন আহি আছে তেতিয়াহ'লে বলক ৰ'বহে টুপিটো পিন্ধি ল'ব লাগিব প্ৰথমতে এই টুপিটো পিন্ধি ল'ম নহয় নদীৰ কাষত যে সেইকাৰণে কপি থাকিব লাগিব সেইকাৰণে টুপিটো লৈ লৈছে এইটো টুপি পিন্ধি যাম পিন্ধি ল'লোঁ টুপি এতিয়া আমি যাম বজাৰ তেতিয়াহ'লে চাই থাকক আৰু দাদা আহিয়ে পোৱা নাই কি বা হ'ল আহিয়ে গৈয়ে আছোঁ মানে ইমান দেৰি মানে দাদা দেখিছে ৰ'দ ওলাই গ'ল কি বা হ'ব আৰু আজি নাজানো আৰু মাছ শেষে হ'ব চাগে এতিয়া চাওঁ কি বা হয় আপুনি মোবাইল কি কৰি আছে আপুনি আৰে মই মোবাইলত ফোন মাৰি আছোঁ আপুনি কি ভিডিঅ' বনাইছোঁ আপুনি চাই দি আহিব লাগে ন কি চাইছে কেমেৰা দাদা আহি পালে মই চিনিয়ে পোৱা নাছিলোঁ অলপ হেঁচাম আমাৰ মানে তোমাৰ অলপ ছাবস্ক্ৰাইবাৰ আৰু দাদাক মই চিনি পোৱা নাছিলোঁ ফোন কৰি আছিলোঁ মানে হঠাৎ লগ পালোঁ ভাল লাগিল আকৌ তাকে প্ৰথম লগ পাই গ'লোঁ ন সেইকাৰণে চিনি পোৱা নাছিলোঁ মানে ফোন কৰিছিলোঁ মোৰ তেতিয়া কি হয় চাওঁ দাদা লগ পাই গ'লোঁ তেতিয়া বিহু হ'বই ন হলচেল 220 টাকা গোট আৰি সেইটো কয় আৰু বিপদত পৰিম পিছে এটা ল'ব আৰু এটা হাতত ধৰি লৈ যাব তেতিয়াহ'লে আৰু চালান পাতি চব গায়েব হ'ব আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বিভিন্ন ধৰণৰ মাছ দেখিবলৈ পাইছে সৰুৰ পৰা ডাঙৰলৈকে যেনেকুৱা লাগে আপোনালোকে মাছ কিনিব আহক উজান বজাৰলৈ আহক মাছ কিনক আৰু চাওক এইফালে দেখিবলৈ পাইছে আৰু বহুত ডাঙৰ মাছ দেখিবলৈ জানিবলৈ চেষ্টা কৰিম কিমান কেজি হয় এয়া আমাৰ ভাইটি কেইটামানে লগ পাই গ'লোঁ মাছ কিনিব আহিছা হয় নেকি দিয়া Maybe do you don't even know maybe do you don't even মানুহে চাওক না ইফালেও কিমান মানুহ আছে ইফালে বেছি মানুহ আৰু ইফালে চাব গ'লে আপোনালোকে বহুত মানুহ হৈ আছে ইফালে মানুহে মুঠতে এইবাৰ মুঠতে বিহু ফালিব আমি এতিয়া মাছ চাই গৈ আছোঁ এতিয়া আমি এটা ভকুৱা এটা দেখা পালোঁ দেখাই দিব এবাৰ বৈদ্য ডাঙৰ মাছ চাওকহে খাই দিয়ক নিদিয়ে এনেকৈ নিদিয়ে পইচা দিব লাগিব এইটো কেনে মাছে প্ৰথমবাৰ দেখিছোঁ কেনে মাছ চাওকচোন এবাৰ মুখখন মুড়ি লাড়ু তিলৰ লাড়ু আপোনালোকক যি লাগে লৈ যাব পাৰিব বাই ওৱান গেট ওৱান ফ্ৰী এনেকৈ একা বেকাকৈ কাটি মিনি আহি পালোঁ চুঙা পিঠা খাবলৈ বহুত টেষ্টিয়ে কিন্তু দামহে বহুত কৈছে চোনে আৰু চুঙা পিঠাটো এৰি যাওঁ বাই আৰু এইফালে দৈ আছে এই মাছটো যেনেকৈ দেখাইছে আমাক গিফ্ট দিব যেন পাইছোঁ আমাক ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু আপোনালোকে চাগে চাই বহুত আমনি পালে আৰু বেছি দেৰি নকৰোঁ অহাকালি আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা জাগাৰ সৈতে তেতিয়াহ'লে আমাৰ ভাইটিহঁতে বোলে কিবা কৰিব কৈ দিয়া কি ক'ব লাগে যদি ভিডিঅ'টো চাই মানে ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব
আৰু আকৌ এটা নতুন ভিডিঅ'তে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ এৰিলোঁ বাই।